Hello everyone, welcome to Assamese kitchen and lifestyle. আজি আপোনালোকলৈ সংগীতাস বুটিকে আকৌ কিছুমান সুন্দৰ কালেকশন লৈ আহিছো আহক চাও পিওৰ টছৰ জোৰা আপোনালোকে যদি লব খুজিছে স্ন্যাপশ্বট লৈ কন্টাক্ট কৰক চাও কিমান সুন্দৰ কাপোৰ আৰু ডিজাইন for white lovers top quality power loom mix pack with premium silver guna work and red mina blouse piece আৰু side putty পোৱা যাব এই স্ন্যাপশ্বট লৈ কন্টাক্ট কৰক বে ধুনিয়া পিওৰ টছৰ হোৱাইট ৱৰ্ক থকা জোৰা হয় মেখেলা আৰু এয়া চাদৰ এয়া হৈছে সাইড পাৰি আপোনালোকৰ যদি পছন্দ হৈছে ফোন নম্বৰত মেছেজ কৰক এজোৰ গুনা ৱৰ্ক থকা পিওৰ টছৰ জোৰা চাওক সিলভাৰ মিনা ৱৰ্ক এণ্ড গোল্ডেন ৱৰ্ক সাইড পাৰি খুব ধুনিয়া আৰু এজোৰ আন এজোৰ টছৰ কাপোৰ হয় চাওক খুব ধুনিয়া ৱৰ্ক কৰা আছে কাপোৰৰ কোৱালিটি খুবেই ভাল এয়া পিওৰ টছৰ জোৰা হয় আপোনালোকৰ যি জোৰেই পছন্দ হৈছে ফোন নম্বৰ দিয়া আছে স্ন্যাপশ্বট লৈ হোৱাটছএপত কন্টাক্ট কৰক এটো তাৰ সাইড পাৰি হয় প্ৰত্যেক জোৰে ইউনিক ডিজাইনৰ হয় কাপোৰৰ কোৱালিটি খুব ধুনিয়া মজবুত জোৰা আপোনালোকে ইমিডিয়েটলি কন্টাক্ট কৰক এটো সাইড পাৰি হয় চাওক ডিজাইন আৰু ৰঙৰ কালাৰ কম্বিনেশ্যন ধুনিয়া বিউটিফুল জোৰা টছৰ আচলৰ ৱৰ্কটো চাওক আচলৰ ৱৰ্ক যেনেকুৱা হ'ব মেখেলাও তেনেকুৱাই হ'ব আৰু আপোনালোকক যদি বুৱাই দিবলগা হয় হালত আমি বুৱাইও দিও আপোনালোকে মেছেজ কৰক আৰু কন্টাক্ট কৰক এ সাইড পাৰি প্ৰত্যেক জোৰে ইউনিক ডিজাইনৰ খুব ধুনিয়া সফট পিন্ধিবলৈ খুব মজবুত জোৰা পাব ইমিডিয়েটলি কন্টাক্ট কৰক এয়া চাওক এৰি কটনত খুব সুন্দৰ জোৰা লাইট ব্লু ডিপ ব্লু বিভিন্ন কালাৰত পাব গুনা ৱৰ্ক থকা এৰি কটনৰ সেট আহক স্ন্যাপশ্বট লৈ কন্টাক্ট কৰক খুব সুন্দৰ কালাৰ ব্লাউজ পিস সাইড পাৰি সকলো পাব এজোৰ চাওক হোৱাইটৰ ওপৰত কাৰ্বি কটন সেট ব্লাউজ পিস আৰু সাইড পাৰি পাব কাৰ্বি কটন সেটত ইয়েলো পাব এজোৰ এয়া ষ্টেপল কটনৰ ফিক্স পাৰি হেভি ৱৰ্কৰ সেট বিভিন্ন কালাৰত পাব চাওক কিমান সুন্দৰ ফিক্স পাৰি হয় এয়া চাওক প্ৰিমিয়াম কোৱালিটি পিওৰ হ্যান্ডমেড এসি কটন সেট টপ কোৱালিটি খুবেই সুন্দৰ এয়া চাওক কালাৰ কম্বিনেশ্যনটো খুবেই ধুনিয়া ইউনিক ডিজাইন গৰম আহি আছে পিন্ধিবলৈ খুবেই ভাল পাব এটো ষ্টেপল কটনৰ ফিক্স পাৰি হেভি ৱৰ্ক সেট ব্ল্যাক লাভাৰ্ছৰ কাৰণে এয়া চাওক ষ্টেপল কটনৰ হেভি ৱৰ্কৰ সেট খুব সুন্দৰ পিন্ধি বহুত কমফৰ্টেবল পাব স্ন্যাপশ্বট লৈ কন্টাক্ট কৰক এয়া ষ্টেপল কটনৰ গুনা ৱৰ্ক থকা সুন্দৰ জোৰা গোটেই কাপোৰযোৰ ৰেডি কৰি পিন্ধিলে আপোনাকো এনেকুৱাই দেখিব আৰু এয়া চাওক পিওৰ হ্যান্ডমেড ষ্টেপল কটন ভেৰি ডিমান্ডিং ডিজাইন সেল্ফ বৰ্ডাৰ ব্লাউজ পিস পাব সাইড পাৰি পাব খুব ধুনিয়া জোৰা হওক চাও এইখিনি ৰেড এইখন ৰেড হয় ৰেড লাভাৰ্ছৰ কাৰণে এয়া ডিপ গ্ৰীনত হয় কালাৰ কম্বিনেশ্যনটো চাও খুব ধুনিয়া কাপোৰবিলাকো খুব হাই কোৱালিটি হয় হ্যান্ডমেড হয় সুন্দৰ পছন্দ হৈছে যদি স্ন্যাপশ্বট লৈ ফোন নম্বৰটো স্ক্ৰীনতে দিয়া আছে আপোনালোকে হোৱাটছএপত দি কন্টাক্ট কৰক এতিয়াই হাৰি কৰক কাৰণ খুবেই সোনকালে সেল হৈ গৈ আছে ব্লাউজ পিসও পাব সাইড পাৰি পাব আৰু এইখিনি চাওক স্পেচিয়েল কোৱালিটি বিউটিফুল স্লাব কটন সেট ৰেডি টু ৱেৰ খুব ধুনিয়া জোৰা গৰমত পিন্ধিবলৈ খুবেই কমফৰ্টেবল সফট লুকড এণ্ড সফট কাপোৰ খুব ধুনিয়া জোৰা আহক পিন্ধি এনজয় কৰক আৰু এয়া
ফোন নাম্বাৰ দিয়া আছে, লগে লগে স্নেপশ্বট লৈ কণ্টেক্ট কৰক হোৱাটছএপত। এয়া চাওক পিয়'ৰ পদ্মিনী কটনৰ হেণ্ডমেড যোৰা হয় ঘেৰো মেখেলা চাদৰ। বোৱা মেখেলা চাদৰ খুব সুন্দৰ কালেকশ্যন। চাওক বেলেগ বেলেগ কালাৰত খুব বিউটিফুল ডিজাইন। এযোৰ ৰেডত পিয়'ৰ পদ্মিনী কটনৰ হেণ্ডমেড ঘেৰো মেখেলা চাদৰ হেণ্ডমেড হয়। এইকেইযোৰ চাওক ভেৰি বিউটিফুল ডিজাইন কাৰ্বি কটন ছেট উইথ স্পেচিয়েল কোৱালিটি। কাপোৰৰ কোৱালিটি বহুত ধুনীয়া হ'ব। আপোনালোকক যদি পচন্দ হৈছে স্নেপশ্বট লৈ হোৱাটছএপত নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰক। আৰু মোৰ চেনেলৰ এই কাপোৰবিলাক চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। এয়া চাওক খুব সুন্দৰ সুন্দৰ যোৰা বিভিন্ন কালাৰৰ, সকলোবোৰ অকেজনৰ লগতে মিলা ধুনীয়া ধুনীয়া কালেকশ্যন। আহক, নিশ্চয় আপোনালোকে ভাল পাব। এই গোটেইকেইযোৰ কাৰ্বি কটন ছেট হয়। টপ কোৱালিটি, কাপোৰৰ কোৱালিটি বহুত ধুনীয়া, বহুত কমফৰ্টেবল পাব আৰু কালাৰকেইটা খুব সুন্দৰ সুন্দৰ। যিসকলে ৰেগুলাৰ চাদৰ মেখেলা ইউজ কৰে তেখেতসকলেও এই চাদৰ মেখেলা কেইযোৰ পিন্ধি খুব আৰাম পাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা ধৰণৰ কাপোৰ লাগে। তেতিয়াহে মই মোৰ চেনেললৈ আপোনালোকক ধুনীয়া ধুনীয়া কাপোৰ লৈ আহি দেখুৱাব পাৰিম। আৰু আপোনালোকে যদি টচৰ কাপোৰ বোৱাব খুজিছে মোৰ এই নম্বৰটোতে আপোনালোকে ফোন কৰিও কণ্টেক্ট কৰিব পাৰিব। বিভিন্ন ডিজাইনৰ মই চাদৰ মেখেলা আপোনালোকক টচত বোৱাই দিব পাৰিম। মোৰ শালত খুব সুন্দৰ সুন্দৰ টচৰ যোৰা ৰেডি হৈয়ে থাকে। আপোনালোকে ইচ্ছা কৰিলে ইমিডিয়েটলি কণ্টেক্ট কৰক। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ।